Hello everyone, মোৰ নাম গৌৰৱ বৰা হয় মই নৰ্থ ইষ্ট ইউনাইটেডৰ কাৰণে আইএছএলত খেলোঁ আমি আহি আছোঁ 15 তাৰিখে দংকামুকাম ষ্টেডিয়াম ৱেষ্ট কাৰ্বি আংলঙত মোৰ নাম দুৰ্গা বড়ো আহা 15 জুনত আমি ৱেষ্ট কাৰ্বি আংলঙত দংকামুকাম ৱাইছং ষ্টেডিয়ামত আমি এখন চেৰিটি মেচ খেলিব গৈ আছোঁ আমাৰ গোটেই আইএছএল ষ্টাৰ আৰু আই লিগ ষ্টাৰবোৰ গৈ এনে তাত খেলিব আমি খেলিম কাৰ্বি আংলং 11 লগত আৰু হাই মই প্ৰাঞ্জল মিছ অহা 15 তাৰিখে দংকামুকাম ষ্টেডিয়াম ৱেষ্ট কাৰ্বি আংলঙলৈ অল আছাম ষ্টাৰ 11 হৈ আমি এখন ফ্ৰেণ্ডলি মেচ খেলিবলৈ আহি আছোঁ নমস্কাৰ মই বিনীত ৰায় এই 15 তাৰিখে আমি দংকামুকাম ষ্টেডিয়াম ৱেষ্ট কাৰ্বি আংলঙত আমাৰ মেচ আছে চেৰিটি মেচ এটা 6টা বজাত যাতে আমি গোটেই অসমৰ প্লেয়াৰখিনি আহি তাত এটা চেৰিটি মেচ খেলিম আৰু আশা কৰিছোঁ যে আপোনালোকে গোটেইখিনি আহি আমাক ছাপোৰ্ট কৰিব আৰু লগতে আমাৰ মেচটো চাই এনজয় কৰিব চ' আপোনালোকক মই 15ত মেচত গ্ৰাউণ্ডত লগ পাম আৰু আশা কৰিছোঁ আপোনালোকে আহি আমাক ছাপোৰ্ট কৰিব চ' I'll see you guys on 15